আমি সকলোৱে জানো আজি 26 জুন এন্টি ড্ৰাগছ ডে হিচাপে আজি আমি উদযাপন কৰিছোঁ গোটেই সৰ্বভাৰতত। আজি গোটেই ভাৰতৰ বিভিন্ন সংস্থা এনফৰ্চমেণ্ট এজেঞ্চি সকলোৱে এই কেম্পেইনটো আজি উদযাপন কৰিছে। আমি আজি ড্ৰাগ ডিষ্ট্ৰাকশ্যন কৰিবলৈ লৈছোঁ। বিভিন্ন ধৰণৰ ড্ৰাগছ ইয়াত আছে, হেৰইন আছে, গাঞ্জা আছে, অপিয়াম আছে, ক্ৰিষ্টেল, মৰ্ফিন, কফ চিৰাপ আদিকে ধৰি প্ৰায় 48 crores and 40 lakhsৰ মূল্যৰ ষ্ট্ৰীট ভেলুৰ আমি ড্ৰাগছ আজি ডিষ্ট্ৰাকশ্যন কৰিম। এই উপলক্ষে চৰকাৰৰ নিৰ্দেশনা অনুসৰি আমি এটা আজি শপত গ্ৰহণ আমি ল'ব লাগে। মই এই শপত বাক্যটো পাঠ কৰি যাম আৰু মোৰ লগতে সকলোৱে অনুগ্ৰহ কৰি আপোনালোকে আওৰাই যাব। Dear friends, youth is the energy of any nation. The power of the youth has an important contribution in the development of the society and the country. Therefore, it is very important that maximum number of youth join the drug-free India campaign. Accepting this challenge of the country. Today we unite under the Nasha Mukt Bharat Abhiyan and take a pledge that not only the community, family, friends, but also ourselves will be drug free because change should start with ourselves. So let us all together take a firm decision to make our districts Karbi Anglong drug free. I pledge that I will do everything possible to the best of my ability to make my country drug free. Thank you. Our total 48 crores আজি কিছুমান আমি একচুয়ালি ডিসপোজাল অৰ্ডাৰে নাপালো নহলে আৰু থাকি গ'ল এইটো লৈ লো ইয়াতে আছে মানে টোটাল এমাউন্ট লেখা আছে থান মাংস গাংলেন থুবু ঠিক আছে থ্যাংক ইউ ঠিক আছে আমি ধৰি ভিডিও লম এটা লৈ যাব আপুনি তাত যাওক আপুনি তাত থাকক দাখন ব্ৰহ্ম জানে ব্ৰহ্ম দাখন মানে আমাৰ এই গুজিটা ভাল হৈছে হেৰি এখন আছে দা আছে নেকি এই গুজিটো পলিচটো ফালি দিবতো আছে দিলো আহি আছে পেকিং কৰা হেৰি কাপোৰ
লাগে আপুনি মাৰিলে হৈ যাব